হেল্ল' এভৰিৱান, আহক বনাওঁ ভোট জলকীয়াৰ আচাৰ। যিসকলে জলকীয়া খাই ভাল পায় এই ভিডিঅ'টো তেওঁলোকৰ বাবে। কেইটামান মই ভোট জলকীয়া লৈছোঁ। এইকেইটা ধুই অকণমান ৰ'দত পানীটো শুকুৱাই লৈছোঁ আৰু এনেদৰে চুৰিৰে কাটিছোঁ। জলকীয়াকেইটা কাটোতে সাৱধান, সেইকেইটাই খুব পুৰে হাত। এনেদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। খুব কম সময়তে এইটো আচাৰ বনাব পাৰি আৰু যিমানেই পুৰণা হয় আচাৰটো খাবলৈ সিমানে সোৱাদ লগা হয়। এনেদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মোৰ কটা হৈ গ'ল। মই অলপ কমকৈ বনাইছোঁ যিহেতু জলকীয়া মোৰ ঘৰত কম আছিলে। তাৰপিছত এখন কেৰাহীত মই অকণমান তেল গৰম কৰি লৈছোঁ। তেলখিনি অলপ বেছিকৈ গৰম কৰিব। তাত মই এচামুচ নিমখ দি লৈছোঁ সোৱাদ অনুযায়ী। তাৰপিছত এটা আইনাৰ বৈয়ামত মই জলকীয়াখিনি ভৰাই লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বৈয়ামটোত তেলখিনি ভৰাই দিছোঁ আৰু আমাৰ আচাৰ ৰেডি। কেনেকুৱা লাগিল ভিডিঅ'টো প্লিজ জনাব।